গুড়ৰ চৰ্বত বনাবলৈ মই গ্ৰাইণ্ডিং জাৰ এটাত গুড়খিনি এনেকৈ গৰম পানীত গলাই লৈ ঢালি দিছোঁ বা আপোনালোকে গুড়ৰ পাউডাৰ ইউজ কৰিব পাৰে অকণমান চাট মছলা ঢালি দিম আধা সৰু চামুচ আমি ইয়াত ক'লা নিমখ ঢালি দিম আৰু তাৰপিছত 2 টেবুল স্পুন লেমন জুচ ঢালি দিব দেন অকণমান আইচ কিউবছ ঢালি দিব আৰু তাৰ লগত আমি ইয়াত 1 গ্লাছ ঠাণ্ডা পানী ঢালি দিম যিহেতু আমাৰ গোটেইখিনি বস্তু ঢলা হৈ গৈছে এতিয়া আমি জাৰটো ঢাকন বন্ধ কৰি ব্লেন্ড কৰি ল'ম এয়া মই ব্লেন্ড কৰি আছোঁ ভালকৈ ব্লেন্ড কৰি ল'ব 10 to 15 সেকেণ্ডৰ কাৰণে এনে এইটো চাওক আমাৰ গুড়ৰ চৰ্বতটো ৰেডি হৈ গৈছে এনে আপোনালোকে এইটো ঠাণ্ডা ঠাণ্ডা সাৰ্ভ কৰিব পাৰে